हेलो गाइस কি খবৰ আপোনাক আশা কৰোঁ আপোনালোকৰ খবৰ বহুত ভালে মোৰো বহুত বেছিয়ে ভাল আৰু আজি আপোনালোকে বহুতে কমেন্ট কৰি মোক জনাই থাকে বিক্ৰম দা গাড়ী চলাই আপুনি কিমান টকা দিনটোত উপাৰ্জন কৰে তেনেকৈ বুলি ভিডিওটো আগবঢ়াবলৈ কৈছিলে আজি যেহেতু ভিডিওটো লৈ আহিছো নিজৰ বুলি গহিনত আৰু ভিডিওটো হেকলকা চাবলৈ আশা কৰিলো হেকলকা চালে ভিডিওটি গম পাব মই লাইন গাড়ী চলাই কিমান উপাৰ্জন কৰোঁ দিনে বলক তেতিয়ালে ভিডিওটো আৰম্ভ কৰোঁ আৰু পোনপ্ৰথমে গাড়ীখনত পানী অলপ পানী ছটিয়ালৈ গাড়ীখনৰ নিয়ম কান কৰি লৈছোঁ ৰাতিপুৱা যিহেতু ঈশ্বৰক চিন্তা কৰি গাড়ীখন নিব লাগে আৰু বিশ্বকৰ্মাক পূজা কৰি গহিনত নিজৰ বুলি ধুনীয়াকৈ গাড়ীখন পানী চানি মাৰি আৰু লগতে বিশ্বকৰ্মাক পূজা কৰি ৰাতিপুৱা লাইনলৈ মই যাওঁ আৰু বলক ভিডিওটো আৰম্ভ কৰোঁ আৰু লগতে গাড়ীখন অকণমান দেখুৱাই লৈছোঁ আপোনাক কেনেকুৱা হৈ আছে গাড়ীখন জনাবচোন আৰু এইফালে মই বিশ্বকৰ্মাক ধূপ কাঠি জ্বলাই লৈ পূজা কৰিম পূজা কৰাৰ পিছতে মই গাড়ী ষ্টাৰ্ট দি পিনি লাইনলৈ বুলি যাম আৰু ভিডিওটো চাই যাওক ভিডিওটো ভাল হ'ব আৰু বহুতে মোক কৈ থাকে বিক্ৰম দা লাইন গাড়ী চলাই কিমান পায় আপুনি দিনটোত কিমান পায় লাইন কেই টিপ আছে তোমাৰ তেনেকৈ বুলি মোক কমেণ্ট কৰি জনাই থাকে যিহেতু সেইটো কাৰণে মই ভিডিওটো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু মই জনাই দিছোঁ আপোনালোকক মোৰ দিনটোত দুবাৰ আছে লাইন দুটিপ আছে আৰু তেল চেল কাটি কৰি আৰু টকা 500-600 টকা তেনেকৈ আহে দিনটোত আৰু এইফালে মই ঈশ্বৰক প্ৰাৰ্থনা পূজা কৰি লৈছোঁ বিশ্বকৰ্মাক পূজা কৰি লৈছোঁ যিহেতু আমি বিশ্বকৰ্মাৰ পৰাই চলি আছোঁ বিশ্বকৰ্মাক পূজা নকৰিলে নহ'ব ন আৰু আপোনালোকৰ খবৰ ভালনে মোৰ বহুতেই ভাল এইফালে মই ধুনীয়াকৈ ধূপ কাঠি জ্বলাই লৈছোঁ গুজি ল'ম এতিয়া ধূপ কাঠি জ্বলাই কৰি গাড়ীখন ষ্টাৰ্ট দি লাহেকৈ আৰু যাম ভিডিওটো চাব বুলি আশা কৰিলোঁ আপোনালোকক সম্পূৰ্ণকৈ ভিডিওটো চাই যাওক মজা গহিনত বলক তেতিয়াহ'লে ভিডিওটো ষ্টাৰ্ট কৰি দিম এয়া ফাইনেলি আহি আছোঁ গাড়ীত আহি মই প্ৰায় 2 কিলোমিটাৰমান পাই গৈছোঁহি এতিয়া কোলাজান কোলাজানৰ পৰা মেৰাপানী যাম এয়া মই গাড়ী চলাই আহি আছোঁ দেখিবলৈ পাইছে আপোনালোকে এইফালে পথাৰত ধান পকি আছে নিজৰ বুলি আৰু ভিডিওটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে যদি ফেচবুক পেজত চাই আছে যদি ফেচবুক পেজটো ফ'ল' কৰিব আৰু লগতে যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব নিজৰ বুলি গহিনত তেতিয়া মই উৎসাহিত পাম ধুনীয়া ভিডিঅ' দিবলৈ আপোনালোকৰ মাজলৈ এতিয়া মই গৈ আছোঁ মেৰাপানীৰ পৰা যাম আকৌ কোলাজানৰ পৰা আকৌ পানীখাটিৰ পৰা আকৌ মেৰাপানী মানে দুটিপ হয় দুটিপত আমি তেনেকৈ গৈছোঁ ইয়াত দেখিবলৈ আছে পথাৰত ধুনীয়াকৈ ধান পকি আছে এয়া পথাৰ এখন দেখুৱাইছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বাই বাই